Hey guys, welcome to Study ASSAM. আপোনালোক সকলোকে আমাৰ চেনেল Study ASSAMলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে। আজি আমি এই ভিডিঅ'টিত এটা ফকৰা যোজনা কিদৰে লিখিব লাগে সেই সম্পৰ্কে আলোচনা কৰিম। আহক পলম নকৰাকৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি প্ৰতিদিনে কিবা নহয় কিবা ফকৰা যোজনা শুনিবলৈ পাওঁ বা আমাৰ পৰীক্ষাসমূহতো আহিবলৈ দেখিবলৈ পোৱা যায়। আহক আজি আমি সেয়াই শিকিম যে যিকোনো এটা ফকৰা যোজনাৰ অৰ্থ কি আৰু সেইটো সম্পৰ্কে আমি কিদৰে বহলাই ধুনীয়াকৈ সুন্দৰভাৱে এটা প্ৰশ্নৰ উত্তৰ আমি লিখিব পাৰোঁ। থাম্বনেইল চাই হয়তো আপোনালোকে বুজিবই পাৰিছে আজি আমাৰ ফকৰা যোজনাৰ বিষয় হৈছে মাকে চাই মুখলৈ ঘৈণীয়ে চাই হাতলৈ। আহক আমি চাওঁ এই ফকৰা যোজনাটোৰ অৰ্থ কি। এই ফকৰাটোত মা আৰু ঘৈণীৰ আশা আৰু দায়িত্বৰ কথা বুজোৱা হৈছে। এই সম্পৰ্কে বহলকৈ আলোচনা কৰাৰ আগতে আমি জানিব লাগিব যে ঘৈণী শব্দৰ অৰ্থটোনো কি। ইয়াৰ অৰ্থ হৈছে পত্নী বা স্ত্ৰী। এই বাক্যটোক আমি দুটা ভাগত ভাগ কৰি ল'ম। প্ৰথমতে আমি মাতৃ সম্পৰ্কে পঢ়িম, তাৰপিছত স্ত্ৰী সম্পৰ্কে পঢ়িম। মাতৃয়ে সদায় সন্তানৰ মুখত হাঁহি, সুখ, সন্তুষ্টি আৰু ভালপোৱা বিচাৰে। তেওঁ সন্তানৰ অনুভৱ, বেদনা, মানসিকতা সকলোতেই খবৰ কৰে। সেয়েহে কোৱা হয় মাকে চাই মুখলৈ, অৰ্থাৎ সন্তান সুখী থাকিলেই মাতৃয়েও মনত শান্তি পায় আৰু সুখী থাকে। এতিয়া দ্বিতীয়তে আমি পত্নীৰ সম্পৰ্কে আলোচনা কৰিম। পত্নীয়ে সংসাৰৰ দায়িত্বৰ লগত জড়িত। সংসাৰ চলাবলৈ কাম, উপাৰ্জন, চেষ্টা এইবোৰৰ প্ৰয়োজন হয়। সেয়েহে কোৱা হয় ঘৈণীয়ে চাই হাতলৈ, অৰ্থাৎ পতিয়ে কামত যত্নৱান হওক, দায়িত্ব লওক, ইয়াৰে আশা কৰে আৰু সেই সকলোৰ দ্বাৰাই পত্নীয়ে এটা নিজৰ সংসাৰখন সুন্দৰভাৱে চলাই ল'ব পাৰিব। আৰু এই দায়িত্ব যদি পতিয়ে গ্ৰহণ নকৰে বা মানি নলয় তেন্তে পত্নীৰ এটা পৰিয়াল চলোৱা অসম্ভৱ হৈ যাব। সেইবাবে কোৱা হৈছে যে যিদৰে জীৱনত মাতৃ আৰু পত্নী দুয়োজনৰ গুৰুত্ব অসীম আছে, এই সকলোৱে মিলি জুলি এটা সংসাৰ গঢ়ি নিয়াত সহায় কৰে। যিদৰে এগৰাকী মাতৃয়ে নিজ সন্তানক অতি মৰমেৰে ডাঙৰ দীঘল কৰে, ঠিক সেইদৰে এগৰাকী পত্নীয়েও নিজ সংসাৰখন যাতে সুন্দৰভাৱে আগবাঢ়ি যায় তাৰ বাবে বহুত যত্ন কৰে। সেইবাবে যিকোনো ব্যক্তিৰ জীৱনত এই দুগৰাকী মহিলাৰ অৱদান অতুলনীয় বুলি আমি ক'ব লাগিব। আমি এই ফকৰা যোজনাটিৰ দ্বাৰা কি বুজিব পাৰিলোঁ, ইয়াৰ মূল কথা সম্পৰ্কে এতিয়া আমি আলোচনা কৰিম। মায়ে বিচাৰে সন্তানৰ মুখত হাঁহি আৰু পত্নীয়ে সদায় সংসাৰত দায়িত্ব আৰু সহায় বিচাৰে। দুয়োটা সমানেই গুৰুত্বপূৰ্ণ। জীৱনত মাৰ আশীৰ্বাদ আৰু পত্নীৰ সহযোগ দুয়োটাই লাগে। আজিৰ ভিডিঅ'টিত ইমানখিনিলৈকে আছিলে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'খন চাই ভাল পাইছে আৰু যদি ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ এটা কমেণ্টে মোৰ আত্মবিশ্বাস বঢ়ায় আৰু এনেধৰণৰ আৰু ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিবলৈ মোৰো মন যায়। আজিৰ ভিডিঅ'টিত ইমানখিনিলৈকে আছিলে। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে ধন্যবাদ।